হাই গাইছ, আজি মানে আহিছোঁ আমি আকৌ টঙলা ৰাসলৈ। কাৰণ আজি আমি ৰাস চাব অহা নাই, কাৰণ আজি ইয়াতে ফাংচন হ'ব, তাত সাংস্কৃতিক সন্ধিয়া। সেয়েহে ভাবিলোঁ সাংস্কৃতিক সন্ধিয়া চাই যাওঁ, কাৰণ মোৰ দেহাটো ইমান ভাল নহয়। আপোনালোকৰ কাৰণে আজি আকৌ আহিছোঁ সাংস্কৃতিক সন্ধিয়া চাবলৈ। সেয়ে আপোনালোকক অলপমান দেখুৱাই দিওঁ। সাংস্কৃতিক সন্ধিয়াৰ অৰ্থাৎ গায়ক অৰ্থাৎ মানসী চৌধুৰী আহিব। সেয়েহে বলক আৰম্ভ কৰি দিওঁ ভিডিঅ'টো। ইয়াত খন্তেক পিছতে মানসী চৌধুৰী আহি উপস্থিত হ'ব। সেয়েহে গাইছ, মানুহ চাওক। মানসী চৌধুৰীৰ প্ৰগ্ৰেম চাবলৈ মানুহ ভৰ্তি হৈ গৈছে। মানসী চৌধুৰীৰ প্ৰগ্ৰেম বাৰু চাই পোৱা নাই বাৰু মই আগতে, তেনেকুৱা লাগে বাৰু কেনেকুৱা হয়। আজি চাম বাৰু, আপোনালোককো দেখুৱাম। মানুহ চাওক গাইছ, পুৰা হেণ্ডছ পাৰ্টি সাজু হৈ গৈছে। খন্তেক পিছতে মানসী চৌধুৰী আহি উপস্থিত হ'ব। মানুহ চাওক। এয়া বৰ্তমান মানসী চৌধুৰী আহি পোৱা নাই, সেয়েহে অৰ্থাৎ গাঁৱৰ লোকেলখিনিৰে প্ৰগ্ৰেম চলি আছে। হেণ্ডছ পূৰা সাজু হৈ গৈছে। সেয়েহে চাওক, মানুহ চাওক গাইছ, মানুহ চাওক। এয়া প্ৰগ্ৰেম আৰম্ভ হৈ আছে, খন্তেক পিছত আহি পাব, বৰ্তমান আহি পোৱা নাই। बहुत बहुत धन्यवाद। প্ৰগ্ৰেম দেখুৱাব নোৱাৰিম, কাৰণ মোৰ গাটো ইমান এটা ভাল নহয়। সেইকাৰণে আপোনালোকে মাফ কৰি দিব মোক। আপোনালোকৰ মানসী চৌধুৰীৰ প্ৰগ্ৰেম দেখুৱাম বুলি পেলাই আহিছিলোঁ, ময়ো চাম বুলি আহিছিলোঁ। আপোনালোকক দেখুৱাব নোৱাৰিম, কাৰণ মানসী চৌধুৰী আহি অলপ পলম হ'ব। সেইকাৰণে মোক মাফ কৰি দিব। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ।